হাই ফ্ৰেণ্ডছ, আজি পিনে ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি যিহেতুকে ভোগালী বিহুৰ আজি মেইন বিহু হয়, কালি উৰুকা আছিলে। যিহেতুকে আজি বাপতীয়াখন আমাৰ ভোগালী বিহুৰ মেইন ৰাতিপুৱাই আমি গা চা ধুই লৈছোঁ। গা চা ধুই লৈ এতিয়া মেজি জ্বলাবৰ কাৰণে আহি আছোঁ। তো আমি যোৱাকালি ৰাতি এই মেজিটো কমপ্লিট কৰিছোঁ। আমি যিহেতুকে গুৱাহাটীৰ পৰা আহিছিলোঁ, আগৰ পৰা বনোৱা নাছিলোঁ। কালি গোটেই ৰাতিটো আমি এই মেজি বনোৱাত ব্যস্ত হৈ আছিলোঁ, চুঙা পিঠা বনোৱাত ব্যস্ত হৈ আছিলোঁ। তো আজি ৰাতিপুৱাই আমি গা চা ধুই পেলাই মেজি জ্বলাব। আমি দুটা ভেলা পুঁজি বনাইছিলোঁ, এইটো ডাঙৰ হয়, এইটো সৰু হয়। এতিয়া সৰুটো জ্বলাইছোঁ ফাৰ্ষ্ট। তো আমি ডাঙৰটো জ্বলাবৰ কাৰণে খন্তেক অপেক্ষা কৰিব লাগিব, যিহেতুকে আৰু ঘৰৰ গোটেইবিলাক মানুহ আহিব মেজি কৰিবৰ কাৰণে। তো আমি দেখুৱাই আছোঁ আপোনালোকক। এয়া সৌৰভ হয়। সৌৰভৰ বিহু কেনেকুৱা গ'ল সৌৰভ? ভাল নহয়। কিয় ভাল নহয়? এতিয়া অভাৰৰ নিচা লাগিল। এতিয়া বাগৰি কৰি এতিয়া উঠি মেইন ভেলা পুঁজিটো জ্বলাবৰ কাৰণে গৈ আছোঁ। সেয়া আমাৰ উজ্জ্বলে জ্বলাব। তো উজ্জ্বল ইয়াতে কি দিছা? কিয় পইচা চইচা দিছা নেকি ফাৰ্ষ্ট? কি দিছা? আৰু হয়, লোকবিশ্বাস মতে পুঁজি জ্বলোৱাৰ আগতে মানে তামোল পাণ আৰু পইচা দিব লাগে, ভগৱানক সাক্ষী কৰি পেলাই সেয়া জ্বলাই দিছে। এয়া গুণু, এয়া আমাৰ ঘৰৰ সকলো পৰিয়াল আহিছে মেজি ফুৱাবৰ কাৰণে। মেজি জ্বলি গ'ল। সকলোৰে মনত হৈ পৰক এই ভোগালী বিহুৰ মেজি জুইৰ লগতে সকলোৰে ঘৰত সুখ আৰু শান্তি কামনা কৰিছোঁ। লগতে সমূহ অসমবাসীক আকৌ এবাৰ ৰাজীৱ নিউ ব্লকৰ পৰা ভোগালী বিহুৰ আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আমি এতিয়া মেজি পোৱালোঁ, লগতে এতিয়া চাহ জলপান খাই পেলাই আমি এতিয়া যাম আৰু আমাৰ খেলপথাৰত খেল ধেমালিৰ লগতে আজি সাংস্কৃতিক সন্ধিয়াও আছে। এতিয়া খেল ধেমালি প্ৰতিযোগিতা হৈ আছে। তো আমি আপোনালোকক খেল ধেমালি প্ৰতিযোগিতালৈ লৈ যাম। তো ভিডিঅ'টো সকলোকে চাই থাকিব, যিহেতুকে আজি সাংস্কৃতিক সন্ধিয়াও আছে। কেতিয়াই আহিব বুলি গম পাইছোঁ। তো বৰ্তমান আমি খেলপথাৰত উপস্থিত হ'লোঁ। খেলপথাৰত বৰ্তমান উদ্যোগত আহি পাইছে। সেয়া আপোনালোকে দেখিছে, ফিতা কাটিবৰ কাৰণে সাজু হৈছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি আছোঁ বৰ্তমান ভোগালী বিহুৰ যিহেতুকে খেল ধেমালি প্ৰতিযোগিতা চলি আছে। কণ কণ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ খেল ধেমালি প্ৰতিযোগিতা চলি আছে। তো এওঁলোকৰ পৰা জানিম কেনেকুৱা ধৰণৰ খেল দি আছে। তীৰ্থদা ভোগালী বিহুৰ শুভেচ্ছা। মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আজি আমি সাংস্কৃতিক গোষ্ঠী নগৰ সাংস্কৃতিক গোষ্ঠীৰ সজনত আহি আমি উপস্থিত হৈছোঁ। আমি খেল পৰিচালনাৰ কাৰণে আগবাঢ়িছোঁ। এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত দৌৰ, তাৰপিছত মেজিক চেয়াৰ, কুকুৰাজী এনেধৰণৰ খেলপথাৰ অনুষ্ঠিত হ'ব। আৰু সাংস্কৃতিক সন্ধিয়া মই এতিয়ালৈ বাৰু গম পোৱা নাই। আমাৰ সম্পাদক আছে, তেওঁলোকৰ পৰা গম পাব। আপুনি নিশ্চয় তেওঁলোকৰ লগত যোগাযোগ কৰক। ভাগা টিভিৰ তৰফৰ পৰা কোনোবা আহিব তেখেত আহিব বুলি মই গম পাইছোঁ। নিশ্চয় নিশ্চয় দেখা পাম বাৰু। আজি নিশ্চয় নিশ্চয় বাৰু। ঠিক আছে, খেলা আৰম্ভ কৰা। ঠিক আছে। হৈ যোৱা দৌৰ প্ৰতিযোগিতাত কোনজন ফাৰ্ষ্ট হৈছে? তুমি ফাৰ্ষ্ট। কি নাম সেইটো তোমাৰ? কোন ক্লাছত পঢ়ি আছা? ক্লাছ 2ত পঢ়ি আছা। ঠিক আছে, ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ তোমালৈ। থেংক ইউ বুলি কোৱা। ধন্যবাদ। কেনে হৈছা ভাইটি? কি নাম তোমাৰ? প্ৰিয়াংশী বৰুৱা। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 1ত পঢ়ি আছা। ঠিক আছে, বহুত বহুত ভাল। এনেকৈ খেলা খেলি যাবা। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাৰ। এই তোৰ ডাঙৰ নাখিবি, তোক হেৰি কৰি লৈ যাব দুটেই।
ল'ৰাৰ এইমাত্ৰ হৈ যোৱা দৌৰ প্ৰতিযোগিতাত ভাইটি ফাৰ্ষ্ট প্ৰাইজ পাইছে। কি নাম ভাইটি আছিল তোমাৰ? দেৱজিৎ বৰুৱা। দেৱজিৎ বৰুৱা। কোন ক্লাছত পঢ়ি আছা? 8 ক্লাছ 8ত পঢ়ি আছা। তো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, এনেকৈ দৌৰাৰ প্ৰেক্টিছ কৰি থাকা, আগলৈকে যাতে আগুৱাই যাব পাৰা। হয় নমস্কাৰ। আমাৰ গাঁৱৰে বিশিষ্ট খেলুৱৈ, মই সৰুৰ পৰা দেখি আহিছোঁ, বহুত ধুনীয়া খেলে, ফুটবলকে ধৰি বিভিন্ন ধৰণৰ খেল খেলি আহিছে। আমাৰ সৰুদা বুলিয়ে কৈছোঁ, আমি ঘৰত সৰুদা বুলি মাতোতো নামটো কৈছোঁ ভূপেন দা আছিলে ন, ভূপেন কাকতি আছিলে। এওঁ বিভিন্ন ধৰণৰ নাটক আৰু থিয়েটাৰৰ লগতো জড়িত হৈ আছে। তো আপোনাৰ মনৰ ভাৱ কিছু জানিবলৈ চেষ্টা কৰিম, যিহেতুকে আজি ভোগালী বিহু। তো ইয়াতে আপোনাকো লগ পালে বহুত ভাল লাগিলে। পোনপ্ৰথমতে বিহুৰ শুভেচ্ছাই যাচিছোঁ আপোনাক। তো আপুনি এতিয়া কিহলৈকে ব্যস্ত হৈ আছে? মই এতিয়া বৰ্তমান নীতি আয়োগৰ কিবা চাৰ্ভে কাম এটা কৰি আছোঁ। হয় 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 হয়। তো আজিকালি বিহু বন্ধৰ বিহুতলিতে আহিছোঁ আৰু ঘৰৰ চব খেল পৰিচালনাৰ দায়িত্ব দিছে। নিশ্চয়কৈ আজিকালি থিয়েটাৰৰ লগত যোগাযোগ নাই নেকি আপোনাৰ? বৰ্তমান মইতো যোৱা নাই, যোগাযোগ আছে এক্টৰ এক্ট্ৰেছ বা প্ৰডিউচাৰ নাট্যকাৰ এইখিনিৰ লগত অকণমান যোগাযোগ আছে। হয় হয় নাই বুলি ক'লে বেয়া কথা হ'ব। হয় নিশ্চয়কৈ, যিহেতুকে লকডাউন চলিলে দুবছৰ, তো আপোনালোকৰ সমস্যা হৈছিলে নেকি? হৈছে সমস্যাটো বহুত হৈছে। আমাৰ শিল্পী সমাজতো যথেষ্ট সমস্যা, খেলুৱৈ সমাজৰ সমস্যা, হয় হয় সমস্যাত কিবা কৰি চলি আছোঁ আৰু তাকে দেখি। নিশ্চয়কৈ দাদা, বহুত ভাল লাগিলে হঠাৎ আপোনাক লগ পালোঁ, যিহেতুকে ভাল লাগিলে। ধন্যবাদ। এয়া আছিল ভোগালী বিহুৰ বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা। তো এনেকৈ চলি থাকিব বিভিন্ন খেল প্ৰতিযোগিতা, আপোনালোকক আৰু সাংস্কৃতিক সন্ধিয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, যিহেতুকে ইয়াতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। তো কেতিয়াকৈ আহিব বুলি শুনিছোঁ। আজি ভোগালী বিহু বুলি আমি বৰ্তমান আহিছোঁ ঐতিহ্যমণ্ডিত খটৰা সত্ৰলৈ আহিছোঁ, যিহেতুকে আমাৰ খটৰা সত্ৰৰ লগতে ঘৰ হয়, বহুত দূৰ ওচৰতে হয়। তো এয়া দেখিছে আপোনালোকে হনুমান মন্দিৰ নহয় বাৰু, খটৰা সত্ৰটোৰ লগতে এইটো হনুমান মূৰ্তি আছে। তো সকলোৱে আশীষ বিচাৰিছে সকলোৰ মংগল কামনাৰে। তো আমি ভিতৰলৈকে যাবলৈ চেষ্টা কৰিম, মন্দিৰৰ ভিতৰলৈকে যাবলৈ। তো আমি বৰ্তমান আহি আছোঁ মন্দিৰৰ একদম ওচৰলৈকে আহি আছোঁ। চাওক, বিভিন্ন প্ৰান্তৰ পৰা আহিছে আজি অগণন ভক্তৰ ভিৰ, যিহেতুকে আমি মন্দিৰৰ ভিতৰলৈকে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া খটৰা সত্ৰ হয়। তো আমি চেণ্ডেলবোৰ বাহিৰতে থৈ যাওঁ। তো আমি জোতা চেণ্ডেল খুলিলোঁ, এতিয়া আমি ভিতৰলৈকে আহি আছোঁ। এয়া সত্ৰৰ ভিতৰলৈকে প্ৰৱেশ কৰিছোঁ আমি। বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি আজি ভিৰ কৰিছে, সকলোৱে আশীষ বিচাৰি খটৰা সত্ৰলৈ আহিছে। তো বাইদেউ, ক'ৰ পৰা আহিছে আপোনালোকে? হাতীমাৰাৰ পৰা আহিছে। নিশ্চয়কৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকক। এয়া আজি আপোনালোকক লৈ আহিবৰ কাৰণে চেষ্টা কৰিলোঁ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰলৈ। আমাৰ বহুত মৰমৰ খটৰা সত্ৰ হয়। ইয়াতে শ্ৰী শ্ৰী গোবিন্দ আতাদেৱে এই খটৰা সত্ৰখন স্থাপন কৰিছিল বুলি জনা যায়। তো ইয়াতে বহুত অলৌকিক কাহিনী জড়িত হৈ আছে, আপোনালোকক আগলৈকে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম বাৰু। আজি যিহেতুকে ভোগালী বিহু, তো আপোনালোকক মন্দিৰলৈ লৈ আহিলোঁ। তো গধূলি ইয়াতে দবা কোবোৱা হয়। যিহেতুকে খটৰা সত্ৰত আমি জানো যে শ্ৰী শ্ৰী গোবিন্দ আতাই স্থাপন কৰিছিল। তো এইটো নামঘৰ দেখিছে, গোবিন্দ আতাৰ স্মৃতিত বনোৱা হৈছে এই নামঘৰটো।
তো ইয়াতে এটা পুখুৰী আছে বুলি গম পাইছোঁ। তো আমি পুখুৰীলৈ গৈ আছোঁ, যিহেতুকে তাতে পুখুৰীত কাছ আৰু মাছকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ দেখিবলৈ পোৱা যায়। তো আমি গৈ আছোঁ পুখুৰীলৈকে। তো খতৰা সত্ৰৰ লগতে লাগি আছে এটা বহুত ধুনীয়া পুখুৰী। ইয়াতে ভৰি হাত ধুই পেলাই একচুৱেলি মন্দিৰত সোমোৱা হয়। ইয়াতে বিভিন্ন প্ৰজাতিৰ কাছ থকা বুলি গম পাওঁ, আৰু কাছ আৰু মাছ আছে বিভিন্ন প্ৰজাতিৰ। এয়া আছিলে আমাৰ একদম ঐতিহ্যমণ্ডিত খতৰা সত্ৰলৈ আহিলোঁ আশীষ বিচাৰি পেলাই। আজি বিহুৰ দিনা আপোনালোকক দেখুওৱাৰ কাৰণে চেষ্টা কৰিলোঁ খতৰা মন্দিৰৰ কিছু অংশ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। মৰম আৰু আশীৰ্বাদ দি যাওক। ধন্যবাদ।